Welcome students, class 9 or exercise 1.3 karone orthat chapter 1 number system or aji hikim real numbers and their decimal expansion orthat bastob সংখ্যা আৰু হিহতৰ দশমিক বিস্তৃতি কেনেকুৱা হেতুৰ ওপৰত আলোচনা কৰিম step by step বস্তুখিনি তোমালোকক দেখাই গৈ আছো step কেটা ধ্যান দিবা কনসেপ্ট ক্লিয়ার করা তাৰপিছত আমি লেসন অংকলে যাম আমি ফান্ডামেন্টালস খিনি নাজানিলে আমাৰ বুদ্ধিৰ প্ৰসাৰ হিমান নহব বুজাত কঠিন হ'ব পাহৰি যাম দুটা সংখ্যাৰ ওপৰত দুই ধৰণৰ সংখ্যাৰ ওপৰত আমাৰ লেসন সীমাবদ্ধ পৰিমেয় আৰু অপৰিমেয় এই দুইটা বস্তুৰ ওপৰতে আজি ডিসকাস কৰিম আৰম্ভ কৰো হা কিছুমান দশমিক আছে অৰ্থাৎ কিছুমান ভগ্নাংশ আছে হৰণ কৰাৰ পিছত এটা নিৰ্দিষ্ট সময়ত গৈ হৰণ প্ৰক্ৰিয়া বন্ধ হৈ যায় মানে ভাগশেষ 0 হৈ যায় যেনে মই যদি 5ক 10ক যদি মই 2 দি হৰণ কৰো তেতিয়া হলে কি হ'ব 5 5ক যদি মই 2 দি হৰণ কৰো তেতিয়া হলে 2.5 এই দুইটাই দশমিক সংখ্যা 5 দশমিক ইয়াত দশমিকটো নাই মানে আছে কাৰণ দশমিকৰ ৰাইট সাইডে আৰু একো নাই শূন্য এটা আছে তো 5.0 আৰু 2.5 এটো দুইটা দশমিক সংখ্যা অৰ্থাৎ 2 ভাগৰ 10 আৰু 2 ভাগৰ 5 এই দুইটা ভগ্নাংশৰ ক্ষেত্ৰত আমি দেখিলো যে দশমিক প্ৰক্ৰিয়া বন্ধ হৈ গৈছে অৰ্থাৎ 2 তে যদি 5ক হৰণ কৰো দুবাৰ গল 2 2 4 থাকিলে নাযায় দশমিক 10 10ত 5 এই হৈ গল 10 তাৰ মানে ভাগশেষ 0 এটা ভগ্নাংশক হৰণ কৰাৰ পিছত যেতিয়াই ভাগশেষ 0 হৈ যায় তেতিয়াই দশম হৰণ প্ৰক্ৰিয়া বন্ধ হৈ যায় এই এটা ধৰণ পালো এটো দশমিক বিস্তৃতিৰ এটা ধৰণ আৰু 2 ভাগৰ 5 equal to 2.5 2 ভাগৰ 5ৰ দশমিক বিস্তৃতিটো কি 2.5 এই দশমিক বিস্তৃতিটোৰ নাম হৈছে সীমিত দশমিক ভাগশেষ যিবিলাক দশমিকৰ ভাগশেষ 0 পোৱা যায় সেইবিলাকক সীমিত দশমিক বুলি কোৱা হয় তো বাস্তৱ সংখ্যাৰ আমি এটা দশমিক বিস্তৃতিৰ প্ৰকাৰ কি পালো সীমিত দশমিক বুজিব পাৰিছে নিশ্চয় আমি নেক্সট আৰু এটা দশমিকৰ কথা আলোচনা কৰিম এতিয়া সাপোজ মই 10ক 3 দি হৰণ কৰিব লাগে 10/3 তো 10/3 ক্ষেত্ৰত কি হৈছে আমি চাই লওঁ বস্তুটো চাই লোৱা 3 দি 10ক হৰণ কৰি চাওঁ কি হয় ঘটনাটো 3 বাৰ যাব 3 9 থাকিলে নাযায় দশমিক 10 আকৌ 3 বাৰ যাব 9 আকৌ নামি আহিল নাযায় 0 এটা দিয়া আকৌ 3 9 কি হৈছে সো মই যেতিয়া 3 দি 10ক হৰণ কৰিছিলো তেতিয়া দেখিছো বাৰে বাৰে ভাগশেষ 1 ওলাই এটো আৰু যিমানে কৰি গৈ থাকিম এটো ভাগশেষ ওলাই থাকিব আৰু এই হৰণ দশমিক প্ৰক্ৰিয়াৰ বিস্তৃতিটো চোৱা 3.3 এনেকৈ গৈ থাকিব
তিনি 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 এনেকে গৈ আছে তাৰমানে আমি কি পালো হৰণ কৰি এইটো পালো এইটোক আমি কেনেকে লিখিব পাৰো 3.33 গতিকে তিনিয়ে যেহেতু আছে গতিকে তিনিৰ ওপৰত মই বাৰটো দি দিব পাৰো এইটো অৰ্থটো কি তিনি বাৰে বাৰে গৈ আছে আৰু এটোৰ অন্ত নাই এই দশমিক বিস্তৃতিটো সীমিত নহয় গৈ আছে দশমিক এই গতিকে এটো হৈছে পুনৰাবৰ্তিত অসীমিত আৰু পুনৰাবৰ্তিত দশমিক বিস্তৃতি আৰু এটা পালো এটা পাই গলো সীমিত ইয়াৰ আন এটা নাম হৈছে পৰিসমাপ্ত এতিয়া আৰু এটা পালো অসীমিত আৰু পুনৰাবৰ্তিত 2 নম্বৰ ধৰণ অসীমিত আৰু পুনৰাবৰ্তিত এই দশমিক প্ৰক্ৰিয়াটোত বিস্তৃতিটোত দশমিকৰ পিছত সংখ্যা উলাই থাকে কিন্তু পুনৰাবৰ্তিত হয় সংখ্যাবিলাক এটা সংখ্যা উলাই গৈ থাকিব পাৰে বা সেম দুটা অংক উলাই গৈ থাকিব পাৰে বা তিনিটা উলাই গৈ থাকিব পাৰে এনেকুৱা এটা ধাপত সংখ্যাবিলাক উলাই গৈ থাকে তো হেতুৰ নাম হৈছে অসীমিত আৰু পুনৰাবৰ্তিত এক নম্বৰটো সীমিত যাৰ আন এটা নাম পৰিসমাপ্ত আৰু এইটো অপৰিসমাপ্ত দশমিক বিস্তৃতি সাধাৰণতে দুই প্ৰকাৰ পৰিসমাপ্ত আৰু অপৰিসমাপ্ত পৰিসমাপ্ত এক নম্বৰটো আৰু 2 নম্বৰটোৰ ধৰণ হৈছে অপৰিসমাপ্ত এই 2 নম্বৰ ধৰণটো যেন পালো অপৰিসমাপ্ত ইয়াত কেইটামান কেছ আমি লক্ষ্য কৰিব পাৰো কেইটামান কেছ পোৱা যায় এটাটো আমি দেখিলো যে সংখ্যাবিলাক বাৰে বাৰে উলাই গৈ থাকে তাৰমানে পুনৰাবৰ্তিত হয় দশমিকৰ পিছৰ সংখ্যাবিলাক বা অংকবিলাক কি হয় পুনৰাবৰ্তিত হয় ৰিপিট হয় কিন্তু এনেকুৱা কিছুমান ভগ্নাংশ আছে দশমিকৰ পিছত অংকবিলাক ৰিপিট নহয় সেইবিলাক হৈছে অপুনৰাবৰ্তিত সেই সংখ্যাবিলাক এটা এক্সাম্পল যদি লোৱা যায় যেনে 22/7 মই এইটো এই সংখ্যাটোৰ ক্ষেত্ৰত তোমালোকে যদি হৰণ কৰা তেতিয়াহলে চাবা এটোতো অসীম হবই অসীমৰ দুটা প্ৰকাৰ তাকে মই বুজাবৰ কাৰণে চেষ্টা কৰি আছো এটা ইতিমধ্যে আমি গম পাই গলো যে দশমিকৰ পিছত অংকবিলাক ৰিপিট হয় কিন্তু আৰু এটা ধৰণ আছে দশমিকৰ পিছত অংকবিলাক ৰিপিট নহয় জধামত অংকবিলাক ওলাই গৈ থাকিব যেনে 22/7 সাতেদি 22 হৰণ কৰি চোৱা এই সংখ্যা ওলাই গৈ থাকিব সেইকাৰণে এইটো অসীমিত আৰু যিহেতু দশমিকৰ পিছৰ অংকবিলাক ৰিপিট নহয় গতিকে অপুনৰাবৰ্তিত গতিকে অসীমিত আৰু পুনৰাবৰ্তিত এটা পালো ইয়াৰ উপৰিও আৰু এটা মানে দশমিক বিস্তৃতি ধৰণ পালো অসীমিত আৰু অপুনৰাবৰ্তিত পুনৰাবৰ্তি নহয় 3 নম্বৰ অসীমিত আৰু অপুনৰাবৰ্তিত এটো অপৰিসমাপ্ত এই দশমিক বিস্তৃতিটো অপৰিসমাপ্ত দশমিক বিস্তৃতি দুই প্ৰকাৰ অসীমিত আৰু পুনৰাবৰ্তিত অসীমিত আৰু অপুনৰাবৰ্তিত মনত থাকিব যে
অপৰিসমাপ্ত দশমিক বিস্তৃতি কেই প্ৰকাৰ 2 প্ৰকাৰ আৰু পৰিসমাপ্ত দশমিক তো পৰিসমাপ্ত সীমিত দশমিক যিবিলাক সেইবিলাক পৰিসমাপ্ত দশমিক বিস্তৃতি এই তিনটাৰ ওপৰতে আমাৰ ডিসকাশন থাকিব আৰু অংকবিলাক এই তিনি ধৰণৰ ওপৰতে থাকিব এতিয়া আমি এটা কনক্লুজন সাৰাংশলৈ আহিব পাৰো হেতু কি বস্তু যে সীমিত দশমিক অৰ্থাৎ পৰিসমাপ্ত আৰু অসীমিত পুনৰাবৰ্তিত এই 1 আৰু 2 এই দুটা ধৰণৰ সংখ্যাবিলাক সদায় পৰিমেয় সংখ্যা হয় পৰিমেয় সংখ্যা কোনবিলাক সীমিত দশমিক যিবিলাক আৰু অসীমিত আৰু পুনৰাবৰ্তিত সেই এক্সাম্পলৰ সংখ্যাবিলাক সদায় পৰিমেয় হয় যেতিয়াই তোমালোকক সুধিব যে বিচাৰ কৰি চোৱা এই সংখ্যাটো পৰিমেয় হয় নে নহয় তেতিয়া তোমালোকে কেনেকৈ বিচাৰিবা প্ৰথমে চাবা এইটো দশমিক বিস্তৃতি সীমিত নেকি 2 নম্বৰত চাবা দশমিক বিস্তৃতি দশমিকৰ পিছৰ অংকবিলাক ৰিপিট কৰি আছে নেকি তেতিয়াই তুমি কনফাৰ্ম হ'ব পাৰিবা যে এইটো পৰিমেয় নে অপৰিমেয় ক্লিয়াৰ নেক্সট যেটো 3 নম্বৰ যেটো টাইপ আছে ডেসিমেলৰ অসীমিত আৰু অপুনৰাবৰ্তিত ডেফিনেটলি এই দুটা যেহেতু পৰিমেয় হৈ গৈছে তেতিয়াহলে এটো তাৰ বিপৰীত এই দুটাৰ বিপৰীত এটো গতিকে এটো অপৰিমেয় এটাৰ কোনো সন্দেহ হ'ব নাই যেতিয়াই মই টেষ্ট কৰিম এনসাৰ বিচাৰিম যেতিয়াই দশমিক সীমিত পাই গলো আৰু বাকি কেটা বিচৰা প্ৰশ্ন নাই মই লগে লগে কৈ দিম এটো পৰিমেয় যদি পুনৰাবৰ্তিত ঘটিছে তেতিয়াহলে মই কৈ দিম যে এটো পৰিমেয় আৰু যদি পুনৰাবৰ্তি ঘটা নাই তেতিয়াহলে এটো অপৰিমেয় হ'ব তো দশমিকৰ বিস্তৃতিটো গম পাইছা মই ভাবো তোমালোকক বুজাব পাৰিছো নেক্সট ইয়াৰ ওপৰত যিবিলাক লেসনৰ অংক আছে সেইখিনি কৰিম আজি ইয়াত থাকিল